আজি মই আপোনালোকক দেখাবলৈ গৈছোঁ যে NRCৰ অবজেকশন ফৰ্ম অৰ্থাৎ আপত্তিজনক ফৰ্ম যিখন আছে এখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব তো আপোনালোকে মোৰ ভিডিঅ'টো খুবেই মনোযোগ সহকাৰে চাব ঠিক আছে যদি আপুনি ধৰি লওক কোনো এখন ফ্যামিলিত ডিবুটাৰ থকা কোনো এজন লোকৰ নাম আহি গ'ল NRCত নাম আহি গ'ল এতিয়া আপুনি তেনেকেতো কি কৰিব যদি আপুনি এজন সুনাগৰিক হয় আপুনি এজন সুনাগৰিক হিচাপে আপুনি সেই ব্যক্তিজনৰ বিৰুদ্ধে আপুনি অবজেকশন অৰ্থাৎ আপত্তি দাখিল কৰিব পাৰিব নি NRC সেৱা কেন্দ্ৰত ঠিক আছে তেনেকেতো আপুনি কি কৰিব ইয়াত আপোনাৰ ওচৰৰ যিখন NRC সেৱা কেন্দ্ৰ আছে এই সেৱা কেন্দ্ৰখনৰ নাম ইয়াত লিখিব তাৰ পিছত ইয়াত কোন ফ্যামিলিতে নামটো সোমাল তাৰ ARN নাম্বাৰটো আপুনি ইয়াত লিখিব লাগিব ঠিক আছে এই 21টা অংকৰ ARN নাম্বাৰটো ইয়াত লিখিব লিখাৰ পিছত আপোনালোকে চাওক ধৰি লওক দিলীপ কুমাৰ নামৰ এজন মানুহৰ নাম তেওঁৰ নাম আহি গ'ল NRCৰ যিখন ড্ৰাফট ওলাইছে এখনত আহি গ'ল তেনেকেতো আপোনালোকে কি কৰিব তেনেকেতো আপোনালোকে ধৰক এই মানুহজন ডিবুটাৰ হয় কিন্তু NRCত নাম আহি গ'ল তে এতিয়াতো আপুনি অবজেকশন বা আপত্তি জনাবলৈ আপোনাৰ এই ফৰ্মখন লিখিব ইয়াত দিলীপ কুমাৰ বুলি লিখিব লাগিব আৰু ফ্যামিলি আইডি কিমান তেওঁৰ মানে ফ্যামিলি আইডি নাম্বাৰ কিমান নম্বৰ সিৰিয়াল ফ্যামিলিত আছে তো ইয়াত ফ্যামিলি আইডি লিখি থব চাওক ইয়াত লিখা আছে ৰিজন অফ অবজেকশন কোনটো কাৰণতে আপুনি তেওঁৰ বিৰুদ্ধে আপত্তি দাখিল কৰি আছে আপুনি আহি ইয়াত চাব ইয়াত বহুত কেইটা অপচন আছে লেগেসি পাৰ্জন নট ৰেসিডেন্ট ইন ইন্ডিয়া আপ টু 24 মাৰ্চ এনেকুৱা বহুত অপচন আছে যদিহে ধৰি লওক এই মানুহজন ডিবুটাৰ হয় তেনেকৈ আপুনি ইয়াত চাওক ডিবুটাৰ আছে ডিবুটাৰ বুলি লিখি ইয়াত থৈ দিব তাৰ পিছত ইয়াত লিখা আছে চাওক পাৰ্টিকুলাৰস অবজেক্টেড ঠিক আছে আপুনি ইয়াৰ পৰা 5A বুলি লিখি থৈ দিব ঠিক আছে 5A বুলি নি এই কোটাখনত লিখি থৈ দিব ইয়াত 5A মানে 5A কিয় লিখিব 5A যেহেতু ডিবুটাৰ আপুনি তো ডিবুটাৰ লিখিছে গতিকে 5A ডিবুটাৰ আছে গতিকে ইয়াত ডিবুটাৰ লিখি থৈ দিব এতিয়া যদি আপুনি ক্লেম কৰে তেনেহলে কোনে ক্লেম কৰি আছে আপুনি যদি তেওঁৰ বিৰুদ্ধে ক্লেম কৰে তেনেহলে আপোনাৰ নাম ইয়াত লিখিব লাগিব নেম অফ দা এপ্লিকেন্ট আপুনি আপত্তি জনাইছে গতিকে আপোনাৰ নামটো লিখিব লাগিব ধৰক আপুনি কমল গগৈ কি কৰিব লাগিব আপুনি আপোনাৰ নামখন ইয়াত নাম লিখিব লাগিব লখাৰ পিছত আপোনাৰ কন্টাক্ট নাম্বাৰৰ তলত লিখিব লাগিব লিখি আপোনাৰ ফ্যামিলিৰ ARN নাম্বাৰ যদি আপোনাৰ ARN নাম্বাৰ আছে বা যদি দিব বিচাৰে ইয়াত ARN নম্বৰটো আপোনাৰ ফ্যামিলিৰ দিব পাৰিব আৰু যদি চাওক ইয়াত লিখা আছে ইফ এনি যদি আছে আৰু যদি নাই তেনেকৈ দিব নালাগে তেনেকৈ লিখা আছে আইডি প্ৰুফ ইন কেস নো ARN যদি ARN নাম্বাৰ নাই আপুনি আপোনাৰ আইডি প্ৰুফ ধৰক যদি ভোটাৰ আইডি দিয়ে তেনেহলে ইয়াত ভোটাৰ আইডি লিখি আপুনি ফৰ্মখনৰ লগত জমা দিব পাৰিব ফৰ্মখনৰ লগত গাতি তাৰ পিছত অফিচত জমা দিব লাগিব আৰু ইয়াত আপুনি ধৰক কমল গগৈ তেওঁৰ বিৰুদ্ধে আপত্তি দাখিল কৰি আছে গতিকে ইয়াত আপুনি সহি এটা কৰিব লাগিব ঠিক আছে এখন বিশেষ ইমান কঠিন ফৰ্ম নহয় সহজ ফৰ্ম হয় আৰু ইয়াতো লিখা আছে এভিডেন্স ইফ এনি মানে কিবা আপোনাৰ তাতে কিবা প্ৰুফ আছে নেকি প্ৰমাণ আছে নেকি যে কি প্ৰমাণত আপুনি তেওঁৰ বিৰুদ্ধে আপত্তি দাখিল কৰি আছে যদি আছে ইয়াত লিখি থব যদি নাই কোনো অসুবিধা নাই আপুনি নি ফৰ্মখন জমা দি আহি থৈ পাব পাৰে ফৰ্মখন জমা দিব পাৰিব ঠিক আছে যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু শেষত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ মই সদায় আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় লৈ আহি থাকোঁ ধন্যবাদ